সো হেল্ল' এভৰিৱান, তুমি যদি এইবাৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী তেনেহ'লে ভিডিঅ'টো তোমাৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। সো মই সুলেমান মোল্লা আজিৰ এই ভিডিঅ'টোত একমাহ পঢ়ি কেনেকৈ ভাল ৰিজাল্ট কৰিব পাৰি তাৰ বিষয়ে আমি আলোচনা কৰিম। সো বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিবা। তোমালোকে ভিডিঅ'টোত একদম সকলো পইণ্টবিলাক তোমালোকে ভালকৈ ফ'ল' কৰিবা, তেতিয়াহে এটা ভাল ৰিজাল্ট কৰাটো সম্ভৱ। এতিয়া কথাটো হ'ল, ইউটিউবত বহুতো ভিডিঅ' চাই থাকা তোমালোকে যে একমাহ পঢ়ি 90% 95% পাব পাৰি। এইটো সঁচানে? মই কম নহয়। কিয় জানানে? যিজন ষ্টুডেণ্টে ভাবিব যে মই 95% বা 90% পাম, সিহঁতে কেতিয়াও একমাহৰ বাবে ৰৈ নাথাকে। সিহঁতে একদম ক্লাছ 10ত উঠাৰ পৰাই একদম জানুৱাৰীৰ মাহৰ পৰাই ভালকৈ পঢ়িব। সিহঁতে অকল একমাহ পঢ়ি কেতিয়াও 90% বা 95% পাব নোৱাৰি। চ' এইটো ভুল ধাৰণা। তোমালোকক মই ডিম'টিভেট কৰা নাই, এইটো ৰিয়েলিটি হয়। একমাহ পঢ়ি এটলিষ্ট এটা ভাল ৰিজাল্ট কৰিব পাৰি, সেইটো গেৰেণ্টি। কিন্তু 90% 95% এইটো পাব নোৱাৰি। তোমালোকে 60% ফাৰ্ষ্ট ডিভিজন এটা পাবা, এইটো গেৰেণ্টি। তোমালোকে যদি একমাহ ভালকৈ পঢ়া তেনেহ'লে 60% পাবা, এইটো গেৰেণ্টি। চ' এই একমাহত কি কৰিব লাগিব, কি কৰিব নালাগে, চ' এই ভিডিঅ'টোত একদম ফুল্লি ডিটেইলছত ক'ম। তো একমাহৰ বাবে তোমালোক গায়ব হৈ যাব লাগিব। তোমালোকে ডোণ্ট ৱেষ্ট ইয়ৰ টাইম। তোমালোক সময় একদম বেলেগ মোবাইল চাই, লেপটপ চাই, এইবিলাকত চাই তোমালোকে নিজৰ সময়টো একদম বৰবাদ নকৰিবা। কিয় জানানে? পিছত কিন্তু পস্তাব লাগিব। যদি এতিয়া নিজৰ সময় তোমালোক এনেই যদি ৱেষ্ট কৰি থাকা, তেনেহ'লে কিন্তু পিছত পস্তাব লাগিব। একদম এই ভিডিঅ'টো তোমালোকক মটিভেশ্যন কৰিব। এই ভিডিঅ'টো তোমালোকে ভালকৈ চাবা। এতিয়া কথাটো হ'ল, এই একমাহত তোমালোকে কি কৰিব লাগিব? তোমালোকে নাম্বাৰ 1 যিটো কৰিব লাগিব, তোমালোকৰ যিটো পৰিৱেশ, এনভাইৰনমেণ্ট, সেইটো একদম ঠিক কৰি লোৱা। যেনে এটা ষ্টাডি টেবুল লৈ লোৱা, আৰু লাগিলে তোমালোকে নিজৰ এটা ৰুম লৈ লোৱা। ছেপাৰেট ৰুম লৈ লোৱা, য'ত তোমালোকে অকল পঢ়িব লাগিব। এতিয়া অকল পঢ়াৰ কাম, তোমালোকৰ বাকী একো কাম নাই। এতিয়া অকল পঢ়াৰ কাম। এই একমাহ অকল পঢ়াৰ কাম। তোমালোকে বাকী বেলেগ কোনো মাথা নামাৰিবা। এই একমাহত তোমালোকে অকল পঢ়িব লাগিব। তোমালোক ষ্টাডি টেবুল এটা লৈ লোৱা, য'ত তোমালোকে অকল পঢ়িবা। আৰু সেই ষ্টাডি টেবুলটোত কোনো মোবাইল নাই, কোনো লেপটপ নাই, কোনো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইচ নাৰাখিবা। অকল কিতাপ, বহী, কলম এইবিলাক ৰাখিবা। আৰু এতিয়া কথাটো হ'ল, আমি পঢ়িবলৈ বহিলোঁ। এতিয়া কথাটো হ'ল, ডেইলি 10 ঘণ্টাকৈ পঢ়িব লাগিব। এতিয়া 10 ঘণ্টা 8 ঘণ্টাকৈ পঢ়িব লাগিব। সেল্ফ ষ্টাডি ভেৰি ইম্পৰ্টেণ্ট। এতিয়াতো স্কুল নাই, স্কুল কলেজ চব বন্ধ। চ' তোমালোকে এতিয়া অকল পঢ়াত ধ্যান দিয়া এই একমাহ। তাৰপিছত তোমালোকে আৰু এটা কাম কৰিব লাগিব, যিবিলাক প্ৰি ফাইনেল যিবিলাক হৈছে, চ' প্ৰি ফাইনেলৰ টেষ্ট পেপাৰবোৰ তোমালোকে ওলাই এতিয়া প্ৰেক্টিছ কৰিব লাগিব, ধাম প্ৰেক্টিছ কৰিব লাগিব। তেতিয়াহে তোমালোকৰ ভাল এটা ফলাফল পাৰিবা। আৰু যিটো কৰিব লাগিব, ৰিভিজন ইজ ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে এতিয়া কি কৰিব লাগিব? ধামাকে ৰিভিজন কৰিব লাগিব। তাৰমানে যিবিলাক আগতে পঢ়িছা বা এই একমাহ পঢ়িবা, চব গোটেইখিনি আকৌ ভালকৈ ৰিভিজন কৰিব লাগিব। আৰু এটা কাম কৰিব লাগিব, কি তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক ছল্ভ কৰিব লাগিব। 5 years প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক তোমালোকে ছল্ভ কৰিব লাগিব। এতিয়া যিহেতু আমাৰ হাতত বেছি সময় নাই, এতিয়া অকল ইম্পৰ্টেণ্ট টপিক্স পঢ়িব লাগে। এতিয়া যিবিলাক ইম্পৰ্টেণ্ট টপিক্স বাৰে এক্সামত আহি থাকে, সেইবিলাক টপিক্সৰ ওপৰত বেছি ধ্যান দিব লাগিব। তেতিয়াহে এটা ভাল ৰিজাল্ট কৰিব পাৰি। এই একমাহ পঢ়ি আমি এটা ভাল ৰিজাল্ট কৰা সম্ভৱ। এইটো এটা তোমালোকে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব যে একমাহ পঢ়ি এটা ভাল ৰিজাল্ট কৰিব পাৰি, কিন্তু পঢ়িব লাগিব। এনেই ভিডিঅ' চাই ভাল ৰিজাল্ট কৰিব নোৱাৰি। ভিডিঅ'ত কোৱা প্ৰত্যেকটো পইণ্ট ফ'ল' কৰিবলৈ, তেতিয়াহে ভাল ৰিজাল্ট কৰাটো সম্ভৱ। চ' তোমালোকে কি কৰিবা? এতিয়া আৰু এটা কাম কৰিবা, তোমালোকে প্ৰমোটৰৰ টেকনিকটো কি? তোমালোকে 25 মিনিট পঢ়িলা, ধৰিলা 25 মিনিট পঢ়িলা, তাৰপিছত 5 মিনিটৰ এটা সৰু ব্ৰেক ল'বা। ব্ৰেকত কি কৰিব লাগে? পানী খাব পাৰা বা এক্সাৰচাইজ কৰিব পাৰা। চ' তোমালোকে এনেকৈ 25 মিনিট পঢ়িলা, 5 মিনিটৰ ব্ৰেক, 25 মিনিট পঢ়িলে আকৌ 5 মিনিটৰ ব্ৰেক। এনেকৈ কৰি 25 মিনিট পঢ়াৰ পিছত 5 মিনিট জিৰণি ল'বা। এনেকৈ কৰিলে কি হয়? আমাৰ পঢ়াবোৰ বেছি মনত থাকে। চ' এইটো চাইণ্টিফিকলি পইণ্ট হয়। চ' তোমালোকে এই পইণ্টটো কিন্তু ফ'ল' কৰিবা, ঠিক আছে? আৰু এটা তোমালোকে ইম্পৰ্টেণ্ট কাম কি? তোমালোকে এতিয়া নিজৰ সময় একদম বেলেগ ঠাইত নিদিবা। এতিয়া একদম ৰুমত সোমাই যোৱা, এটা ৰুমত অকল খালি পঢ়া আৰু পঢ়া। চ' এই ভিডিঅ'টো তোমাক একদম জীৱনটো সলনি কৰিব যদি ভিডিঅ'টোত কোৱা প্ৰত্যেকটো পইণ্ট যদি তোমালোকে ফ'ল' কৰা, ঠিক আছে? মই এই ভিডিঅ'টোত বহুতখিনি কথা ক'লোঁ যে ইম্পৰ্টেণ্ট টপিক্স পঢ়িবা, PYQ কৰিবা, এইবিলাক চব কৰিবা, ঠিক আছে? এইটো যিহেতু লাষ্ট মাহ, আৰু একমাহ পিছতেই তোমালোক ফাইনেল এক্সাম। চ' এতিয়া নিজৰ বন্ধুবৰ্গৰ লগত আড্ডা মাৰা একদম বন্ধ কৰি দিয়া। বন্ধুবৰ্গ যদি মাতিব আহে, ঘৰতে মাতিব আহিলে মানা কৰি দিবা যে তুমি যোৱা, মই নাযাওঁ, মই অকল পঢ়িম। এতিয়া মোৰ পঢ়াৰ সময়, তাৰপিছত একমাহ পিছত মোৰ এক্সাম আছে। এক্সামৰ পিছত যি কৰিব মন যাব তেতিয়া এইটো কৰিবা, একো কথা নাই। কিন্তু এক্সামৰ এই একমাহৰ বাবে GF BF গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড এইবিলাক চব বাদ দিব লাগিব। তেতিয়াহে ভাল ৰিজাল্ট কৰাটো সম্ভৱ। চ'
আৰু এনেই মোবাইল চাই ইনষ্টাগ্ৰামত ৰিলছ স্ক্ৰল কৰি গোটেই দিন ৰিলছ স্ক্ৰল কৰি লাভ নাই। এইবিলাক কিন্তু পিছত কিন্তু পস্তাবা। কোনদিনা জানানে? ৰিজাল্টৰ দিনা গম পাবা যে ইনষ্টাগ্ৰাম চাই কিয় মই নিজৰ সময় নষ্ট কৰিলোঁ। তাৰপিছত পস্তাই লাভ নাই, কিয় তেতিয়াতো সময়ে গুচি যাব ন, সময় গুচি যাব। তেতিয়া আৰু কি কৰিবা? তোমাৰ হাতত সময় নাথাকিব। চ' এতিয়া সময় আছে, এতিয়াও সময় আছে। যদি এতিয়াৰ পৰা তোমালোকৰ এতিয়া দুটা অপশ্যন আছে। এতিয়া তোমালোকে হয়তো ৰিগ্ৰেট ফিল কৰিব পাৰা যে হে ইমান দিন মই টাইম ৱেষ্ট কৰিলোঁ এনেই। আৰু এটা অপশ্যন আছে কি, যি ৱেষ্ট কৰিছোঁ কিন্তু সময় আছে এতিয়া পঢ়িম। চ' এইটোৱে কথা। ইমান দিন সময় নষ্ট কৰিছে, একো কথা নাই। এতিয়াও যদি ভালকৈ এই 1 মাহ পঢ়া, তেনেহ'লে এটা নিশ্চয় ভাল ৰিজাল্ট কৰিব পাৰা। এইটো 100% গেৰেণ্টি লিখি থৈ দিয়া, একদম লিখি থৈ দিয়া। আৰু এটা কাম কৰিব পাৰা তোমালোকে, এতিয়া এই 1 মাহৰ বাবে এটা মানে তোমালোকে ষ্টাৰ্ট ৰুটিন বনাই লোৱা। এই ৰুটিনটোত কিছুমানে এইটো ভুল কৰে, কিন্তু কিয় বা কৰে মই গম নাপাওঁ। সিহঁতে কেতিয়া টোপনি পৰাব সেইটো উঠিব সেইটো লিখে, তাৰপিছত কেতিয়া ভাত খাব সেইটো লিখে, তাৰপিছত কেতিয়া টোপনি যাব সেইটো লিখে। কিন্তু এইবিলাক কিয় এড কৰিব লাগে ৰুটিনত? অকল এইটো এড কৰিবা যে মই ইংলিছ 2 ঘণ্টা পঢ়িম, বা মই এছামিছ 2 ঘণ্টা পঢ়িম, বা মই ছ'চিয়েল চায়েন্স 2 ঘণ্টা পঢ়িম, মই পলিটিকেল চায়েন্স 2 ঘণ্টা পঢ়িম। এনেকুৱাকৈ লিখিব লাগে। তেতিয়াহে ৰুটিনটোত অকল পঢ়াৰ কথা থাকিব। তোমাৰ বাকীবিলাক এক্টিভিটিছ যে মই টোপনিৰ পৰা কেতিয়া উঠিম, বা মই কেতিয়া শুবলৈ যাম, এইবিলাক লিখি লাভ নাই। ৰুটিন মানে কি? ষ্টাডি ৰুটিন মানে কি? অকল ষ্টাডিৰ কথা থাকিব, অকল পঢ়াৰ কথা থাকিব, বাকী কোনো কথা নাই। বাকী এইবিলাক যে মই কেতিয়া ফুৰিব যাম, বা মই কেতিয়া গা ধুম, এইবিলাকো ৰুটিনত এড কৰে। চ' এইবিলাক ৰুটিনত এড কৰিব নালাগে। ৰুটিনত অকল পঢ়াৰ কথা। অকল ধৰি লোৱা এছামিছ কেইঘণ্টা পঢ়িবা? 1 ঘণ্টা। ইংলিছ কেইঘণ্টা? 1 ঘণ্টা। ছ'চিয়েল চায়েন্স 1 ঘণ্টা। এনেকুৱাকৈ তোমালোকে ৰুটিনটো বনাবা। আৰু এই ৰুটিনটো 1 মাহ ধৰি, এই 30 দিন ধৰি তোমালোকে ফ'ল' কৰিব লাগিব। তেতিয়াহে এটা ভাল ৰিজাল্ট কৰাটো সম্ভৱ। চ' তোমালোকে ৰুটিনটো বনাই আকৌ থৈ দিলা, সেইটো নাই। ৰুটিন বনাইছে, কিন্তু ৰুটিনটো কি কৰিব লাগিব? ফ'ল' কৰিব লাগিব। তেতিয়াহে আমাৰ এটা ভাল ৰিজাল্ট হোৱাটো সম্ভৱ। চ' তোমালোকে এতিয়া যিহেতু 1 মাহৰ বাবে তোমালোকে পঢ়ি আছা, চ' 1 মাহৰ বাবে তোমালোকে লিখি যিকোনো কুৱেশ্যন এনচাৰ মুখস্থ কৰিলে সেইটো লিখিবা লগে, যাতে মনত থাকে। এই 1 মাহৰ বাবে পঢ়ি আছোঁ যিহেতু, 1 মাহ পিছত আকৌ ফাইনেল আছে আমাৰ। চ' তোমালোকে এতিয়া যি কুৱেশ্যন এনচাৰ মুখস্থ কৰিবা, চব তোমালোকে লিখি তোমালোকে প্ৰেক্টিছ কৰিবা। চ' তোমালোকে মনত থাকিব। লিখিলে বস্তুটো আমাৰ মাইণ্ডত মানে জলদি মুখস্থ হয়। চ' তাৰমানে এক্সামত কি হয়, আমি কুৱেশ্যন পেপাৰ দিয়াৰ পিছত আমি এনচাৰ এটা লিখোঁতে আধা পাহৰি যাওঁ। এইটো কিহৰ কাৰণে হয় জানানে? তোমালোকে নিলিখা যে। এনচাৰটো মুখস্থ কৰাৰ পিছত লিখিব লাগে, তেতিয়াহে আমাৰ কি হয়, মনত থাকে। চ' এইটো এটা কাম কৰিব পাৰা। আৰু এটা মুখস্থ কৰাৰ কিছুমান ষ্টুডেণ্টৰ বহুতো এটা মানে ডাউট থাকে যে মুখস্থ নহয়। মুখস্থ কৰাৰ বেষ্ট টাইম কি? মুখস্থ কৰাৰ একদম সঠিক সময়টো হ'ল ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ পিছত। সেই সময়টো যে ৰাতিপুৱা টোপনিৰ পৰা যেতিয়া উঠা, সেই লগে তোমালোকে কিবা মুখস্থ কৰিব থাকিলে সেইটো সময়ত কৰি ল'বা। আৰু ৰাতি যেতিয়া শুবলৈ যাবা, শোৱাৰ আগটাইমত ধৰি লোৱা 12টা বজাত শুবলৈ যাবা, চ' শোৱাৰ আগটাইমত 11টা মানত তোমালোকে যিকোনো মুখস্থ থাকিলে তোমালোকে মুখস্থ কৰি ল'বা। সেইটো সময় বেষ্ট। শোৱাৰ আগ সময় আৰু উঠাৰ পিছত, ৰাতিপুৱা আৰু ৰাতি, এইটো হ'ল বেষ্ট টাইম মুখস্থ কৰাৰ। কিবা মুখস্থ কৰি থাকিলে সেইটো সময়ত কৰিবা। চ' তোমালোকৰ একদম এই 1 মাহ ভালকৈ পঢ়া। চ' চাবা তোমালোকৰ এটা ভাল ৰিজাল্ট হ'ব। এইটো 100% গেৰেণ্টি। নিজৰ ওপৰত কনফিডেঞ্চ ৰাখিব, নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, তেতিয়াহ'লে তোমালোকে পাৰিবা। চ' আজিৰ এই ভিডিঅ'টোত এইখিনিয়েই। যদি আৰু কিবা ডাউট থাকে কমেণ্ট বক্সত জনাবা। থ্যাংকস ফৰ ৱাচিং।